এটা মোবাইল কিনছে তাক সেইটো চাই থাক আছে জানে গবত কেনে আছে আই কত মৰি আছে তাই ঐ মোবাইল চিপি থাক তই মোবাইল চিপি থাক বন্ধনৰ মাথা মই লগাব লাগিব ফাটাল ল'বা আছি তাই ফাটাল ল'বা আছি ডাঙৰ বোম্বে আমাৰ বোম্বেত এটা গেছি আৰু এটা গেছি কলিকতাত 5টা জন্ম দিলোঁ তাই আকৌ আছি এটা বেয়া হ'বা জানে তাই 5টা আছে এই ঘৰত বাচ্চা চলি তাই আকৌ এটা বেয়া হ'বা আছি তাই আকৌ এটা বেয়া হ'বা আছি আৰু ভাতাল লাগে তাক আৰু ভাতাল লাগে বন্ধনৰ মাথাও লগাব লাগিব হেৰিও লগাব লাগিব মই ডাঙৰ বাইদেউ চিপে আৰু বিয়া দিলোঁ বৰ সুখ তাই খাম আৰু দিলোঁ মাজু বাইদেউ মোৰ ইমান কিয় দুখত পৰিলোঁ মই কিয় দুখত পৰিলোঁ মোৰ জ্বালা সংসাৰৰ হা এনেকুৱা সেই জ্বালা মোৰ সংসাৰৰ আজি গোটাই সাথে পৰিণাম মই আৰু বুটিও তহঁতে মোক এনেকুৱা জ্বালা দিছে দুকু বিয়া পাতিলো 5টা চলিৰ বাপেক মই হা কিন্তু আজি লাগি এতিয়া লাগি বেহা তোলে যি এক গিলাচ পানী দিবা লাগে নিজৰ গিৰেৰে কবা ৰাখছা ওরে আই ভিজে না হা এই কেরি আর বুচি মা কসম ফালি বানা লাগি লা পানি দিলে কম পানি দিছে মোবাইল তো আর কাটছা এই ফেস কাটিং এইটো আজিকালি কি কাটিং ফেস কাটিং তার মানে গোটা কাটি ভালো পারে নাকি কে না পারে এ লক 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 পানি গিলাস না খাও যাও তো পানি কে না করে নন সেন্সর হাড্ডি মোহে গম্ব বিহত্তলে জি মই এহান কোদালে দি ওরা রাতি পর পারে ইতে কেইটা বাজে আই এটি মই ভুকাইতে বানা দিছিলে এটি ভুকাইতে বানা দিছিল ধোকা দিছা ধোকা নামক ধোকা হে মার দিছিল কোন এই মারানো হইতো কম না বেটি এক লাচিন মার দিন তো মা ও তো যা বিয়া পাতু আর 3 নম্বর যদি সংসার করবে লাগা হই তো হতো দুকো মা কসমতে স্কুল পঠাই দিবি এই লই যা পানি খাই যা তো আজি মকে গম পাবি রহ আজি তোর বাপে কোন বেশি খুঁজে দিবি ঠিকান আপনার কাছে মার দাদা জান দিবা পারো হে মা বসে গেলে মই জান দিদি স্বাস্থ্য বেয়া করে ফেলছো তো কারণ নাই এই কেরিটি মোক শেষ করছি কেরি নহয় দুই জানো গেল লাগি হ্যাঁ দুই জানো গেল লাগি মাছ শুনে ফেলে আৰু বিয়া পাতিম নি মই বিয়া পাতিবলৈ দুকো দাইব দিম তেকে ৰাখিব এই শুনছিনে কি আজি বোলে ৰমেশ আহিব এম কৰিলা হা কোন আগু ঘৰ হ'ব না ঘৰ পঞ্চায়ত ৰমেশে পঞ্চায়ত খটিবু কইলা টাকা আৰু কিছু মই গদি কিন্তু জানা দিবা লাগিব মোৰ 1 টাকা নিলে 50 টাকা মই দেখিম এই লাগতে যাব না গদি কিবা এটা কৰি ঘৰ নাপনা গলি ঘৰ বনি ছড়ি সরকার দুখ পাই লাগে প্রমাণটো পয়সা নি খা দু খা 2 মিনিট থাকিলে কোনো পয়সা কিটা হে গরবসুটো দিবস দিম আৰু বেলেগ নকৰে মই জান আইও পয়সা কিটা হে গরবসুটো দিবস দিম আৰু বেলেগ মাইকে আনি বিয়া পাতিম এবা কেৰি কিবা যাবা দেনে নে মই আপোনাৰ কথা নাই মই আপোনাৰ ওই বেৰি পুৰা কেৰি মই কৰি যা কুলিছি তাই আছে ক'ৰবাত ঘৰ মুচি থাউটি অন্ধৰ কিন্তু দুৰ্বল আছে গম পাইছো মই মা কসম বেলেগ মানুহ আহিছে নেকি এই কেনে কিকে হেনে গেছাই বুজি পাইছিলে তহঁতৰ টেনচন নহকে কিছু 5টা চলি জন্ম লিছো মই মোৰ দৰে বুজি থকা মানুহ তাই মই গম পাওঁ কিমান ডিষ্টাৰ্ব হৈছে মোক হালা একুকে হেনে হালা বলানো তহঁতে খাইছে মোক তহঁতে খাইছে হ'ব দে আপোনাৰ দেহাটো চাই মই পলে আছো জানা নে
Biar aku saya di sini. কি Aji bilang saya bilang dulu muk nih be. আজি Oh. তাৰমানে মাক অকল চৰকাৰী ঘৰটোৰ পদটো ফাইনেল মোক কোনে মাতে এটা চুমা দিছো Lalu lagi mana bilang saya di sini ya. তোৰ Tuh di atas মুখখন- tuh. এই গম পাইছো তোৰ মুখখন গোন্ধ আছে নাংগে চুমা নাখাওঁ মই Ini apa deh? মা কচম তই ৰমেশৰ লগত যা আৰু তই ৰমেশৰ মাইকীৰ লগত বাগাত দিয়া ফিক্স আৰু কিন্তু মোক ঘৰটো দিবা লাগাটো ফিক্স Coba bu, ada enggak? Ada enggak? 1,00,000টো 50,000 মোৰ তাৰপিছত আমি মা কচম আৰু একবাৰ বিয়া পাতিম Gila lagi. Ini apa deh? চুমা দিই না মেটা মেটা বলছি মুখখন ব্ৰাছ কৰিছে না কৰা নাই তই Ini apa ini? আংৰাইডি ইমান দামী দামী কলগেট আনি থৈ দিছোঁ মই আয়ুৰ্বেদিক গুৰ যি কৰা কৰি থাক মই যাওঁ মই অলপ ৰেষ্ট লওঁ গা ধোৱা পানী যোগাৰ কৰ Bayar sih sampai mau kilo korban lagi gitu nih. মা কচম চৰকাৰী ঘৰ পাম না Orang mau কি করে আনন্দ থাকবে না চৰকাৰী ঘৰ পালি মই ক'ত যাম ক'ত থাকিম বেছি দূৰত নিবিচাৰি এনে বহি থকা মানুহ কোনোবাই চিটকি যাব পাৰোঁ dalam alam lagi ya jalan lagi itu kembali kurga balura plus minus sama baik juga apa oh kiri ba putih muri ba pensiun Messi setelah saya berkorai, bosan bang, tuh mana kota kamu? Kimore, oh bye. Adi nama, ya orang kota saya mana nuk cewaro, kami di milik tak pun aku korban ada dansa. Belek aku musan no, ya bye. Yo bye sini, kota sih mun namo. Cuma dia mah udah salah kan ini ki bire kita mesti bire. Oh heri, kun sini, ama mantu ni sini ho, ভাগ্য কৰি পাবা লাগিব। বিপদ আপদতে হেতুকে মই মিলি জুলি থাকিব লাগিব হয়নে নাই? ইমান শকত পকত আমাৰ চিমটিয়াতে কি হৈ গৈছে? মোৰ কাৰণে হৈছে মই এজানজো কিমান মৰমত ৰাখো ৰাতি দিনে তাক গেলে মনত পৰি থাকে আৰু এটা কথাই মই মৰমত ৰাখা নাছিলো হা মই মৰমত ৰাখা নাছিলো আগৰ মৰম আৰু এতিয়া মৰম বহুত বাকি বহুত বেলেগ আৰু এটা কথাই আজি ৰমেশ আহিব ৰ গধূলি মই ৰমেশৰ লগত যাম দে গধূলি চকত পঞ্চায়ত ঘৰতে পঞ্চায়ত সহি মাৰিব যাব লাগিব ঘৰ আছে গধূলি পঞ্চায়ত বন্ধ থাকে কিবা আছে আৰু সহি মাৰিব যাব লাগিব বহি মই দিন সময় নাপাওঁ নে কাৰবাৰ বিলাক ধৰিব পৰা নাই দে কেনে কৰে মই কাৰবাৰ বিলাক ধৰিব পৰা নাই তোৰ আছিয়া এখন ঘৰত আছিয়া ভালকে খা এই সৰুৰ পৰা ধান হলো সৰু চলিকে ডাঙৰ দীঘল কৰি বিয়াই দিলো কিবা পালে কিবা হাৰা পাই লাগিব তইলে বুজি নাপা এলে বুজি নাপাবা মাংস দেহাটো নাখাবি এনে অৱস্থা বেয়া মানটো দিয়া তো মই জানিছো কিমান মৰমত ৰাখো কিমান মৰম দেখা পাইছো যা জকি যা জাগে আনবি ঘৰ মোক লৈ মোৰ নামটো দিবি তই ও গৰম তেলে দি ৰাতি মালি দিছো জানছে মই জানছো ৰাতি খুঞ্চি নাই বাকে দাতুৰবি বাকে মানটোৰ গাৰবি তেলে দি মালি দিছে মই আজি দিম দেখা পাইছো ঘৰা কৰবি যা কেনেকে এইটো হেৰি কৰিলো ৰ কেনেকে গধূলি ৰমেশ আহিলে গুচি যাম বাপেকি অ শুনছিনে ক'তনোৱে মই বাগান দিছোঁ ৰ জানো ময়ো যাওঁ ৰ চাব अभी पूरा फाजल ऐसा नहीं बाप रे बाप हो
গেল এবাৰ এক পৰাইছে পুতি কৰবা ই সৰু মাল এইবারে পতেছি পেল্লে পেলে আৰু পেলে অ দাদা ঘৰত কোনোবা আছেনে অ বাইদেউ আমি পঞ্চায়তৰ পৰা আহিছো চাৰ্ভে কৰিবলৈ এই গহীন হাতীকাকতি ঘৰ এইটো হয়নে তেহেঁতক মাতি দিবচোন হেৰি শুনকচোন হেৰি কি হ'ল হা ইমান যি পাপা ঐ মা কচক মাজত মাৰ আহে গেছি টাইমকে বেবাই আছে মুখেদি ফালতু মানি চালা বুটিয়ে বুটিয়ে পানী গ্লাছ লৈ আহ এয়া মই গম পোৱা গাঁতৰ কিমান বিভূতি আছে পানী কি উচিয়াই মানে ক'ৰ পৰা আছি কিন্তু মই একদম ধৰিব পৰাই নাই কওকচোন এইবিলাক কি দেখছো কি বস্তু এই তেৰি ক'ত কি দেখা পালি এই কচি নেকি কচি দাদা আপুনি অকণমান ইফালে যাওক বাইদেউ আপুনি ইফালে আহক বহক আপুনি চিলেটখনকে আনিছে চিলেটখন কিয় আনিছোঁ মোৰ বহুত কথা আছে মই বোলে চৰকাৰী ঘৰ পাম আৰু কেইটকা পাম কেইটকা খাম গোটেই এটা হিচাপ কৰি থম ডাইৰেক্ট কথা দাদা আপুনি জানো গহীন হাতী নহয় হয় মোৰ মাইকী মাইকী মিঠি কাকতি আছে মানে আপোনাৰ দুজনী ৱাইফ আৰু টাৰ্গেট কৰি আছো আপোনালোকৰ বুটি হাতী কাকতিকাৰ নাম গুটি হাতী কাকতি মোৰ একদম ছেকেণ্ড ডাৰ্লিঙৰ নাম হয় আপোনাৰ নামৰ এটা ঘৰ আহিছে না সেইটো এটা ফটো লৈ লোৱাচোন বাইদেউ আপোনাৰ নামত অহা নাই আপুনি বেলেগ আমাৰ আঁচনি আছে ন অৰুণালয় আছে কিবা কিবি আছে আৰু তাত আপোনাৰ নামটো ভৰাই দিব না কেৰি ৰচোন বা কেৰি বাই ৰচোন তোলক আপুনি তোলক যাক যাক আপুনি অলপ মোৰ নাম দাস মোক নুঠো নেকি আমি কিবা কালি উঠিম দাদা নহয় এইটো আপোনাৰ মহিলাৰ নামতহে এতিয়া আহিছে দিমে মোৰ মাকে আকলা ফটো উঠাব আপুনি বা কি কৰে মই গম নাপাওঁ নহয় যাৰ নামত আহিছে সেইজন পইচা দিব পাম লাগিব পইচা পাম বাইদেউ উঠা মোৰ এখন হলি নি এই ৰহে কেৰি বাই মাকে গুচি যাব এৰি বুজক আপুনি বুজক পাইছি আপুনি মোৰ নাচি ঘৰ বেছিকে কাম দিছে আৰু এইবাৰ মা কচম চৰকাৰী ঘৰত থকাটো ফিক্স তলটো প্লাষ্টাৰ নকৰো ঢালাই কৰি দিব টেনশ্যন আৰু তাইক ৰুম বেলেগকে বনাই দিম তাক বনাই দি কেৰি আৰু মই যদি বাইদেউ আপুনি ইয়াত এটা সহি কৰি দিয়ক টিপ চহি মাৰি দিবি টিপ চাই মাৰিবি নহয় নাজানে তাই কমনকলৈকে পঢ়িব নাই দিয়ক সহিটো কৰি দিয়ক সই চহি মই নাজানো দিয়ক দিয়ক আপুনি দিয়ক আপোনাৰ নামত ভৰাই দিয়ক আপুনি আমাৰ ঘৰত জাম আছে জামকে চেষ্টা কৰি এই ৰহে কেৰি বাই ঘৰ আছে মোৰ নামত তাই তাই চহি মাৰিবি মাৰি দিম গুৰি লেপচাইটো ভৰি দিম আপোনালোকে সহি মাৰিব নে কাজিয়া কৰিব কাইছে কৰা নাই আমি চহি মাৰিম তেতিয়াহ'লে সহিটো আমাৰো কাম আছেতো সহিটো কৰি দিয়ক মোৰ নাম ৰহে সেই তেৰি মাৰ দিম আগতে বেপৰে তেৰি বিয়া কষ্ট কষ্ট আগবাঢ়ে বস্তুটো আপুনি যাবি এতিয়া তই ঘৰত চিটো 8 টকা নিদিওঁ আমি দিও খাম ঠিক আছে আমি এতিয়া আহো পঞ্চায়তত যাব পাৰে এতিয়া যাওক পইচা কিনে পাম সেইটো কৈ যাওক পইচাটো পিছত ল'বা মানে পঞ্চায়তত আধাৰ কাৰ্ড বনাব আপোনালোকক খবৰ দিম গতিকে আপুনি যাব লাগিব সেই তেতিয়া হাগিটাৰে আধাৰ দিব পাৰ না আৰু আধাৰ কাৰ্ডৰ কথা যাব যাব ললুক ললুক পইচা পাম
আমি আজি ফিক্স নমস্কাৰ দৰ্শকসকল আপোনালোকে গম পাইছে আমি ইতিমধ্যে ডিজে প্ৰডাকশ্যন বুলি এটাই নতুন ইউটিউব চেনেল খুলিছোঁ ইতিমধ্যে আমি তাত 2টা ভিডিঅ' আপলোড কৰিলোঁ আৰু আপোনালোকৰ যি সঁহাৰি পালোঁ সেই উৎসাহত আমি এই তৃতীয়টি ভিডিঅ' আজি আমি কমপ্লিট কৰিলোঁ গতিকে আশা কৰোঁ এইটো ভিডিঅ' আগৰ 2টি ভিডিঅ'ৰ দৰে আপোনালোকে মানে কি আদৰি ল'ব তাৰমানে চাব চাই পেলাই মা কচম যদি ভাল পায় এনেকুৱা লাইক কৰিব তামাম লাইক কৰিব আৰু ডিজে প্ৰডাকশ্যন চেনেলটো খুবেই ভাল খুবেই মানে অকণমান আহে ডিজে প্ৰডাকশ্যন এটি নতুন চেনেল গতিকে আপোনালোকৰ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব আজি আমাৰ মানে অলপ বেলেগ টাইপৰ আছিল ভিডিঅ'টো বাকীকেইটা অলপ চিৰিয়াছ আছিল এইটো অলপ কমেডি টাইপৰ হ'ব গতিকে এইটোও ভাবোঁ আপোনালোকে আগৰ দুটিৰ দৰে আগবাঢ়ি আশীৰ্বাদ কৰিব জানো আৰু আগন্তুক দিনত আমি আপোনালোকৰ মাজত ভাল ভাল মানে কি কমেডি হওক দিব পাৰোঁ লগতে আমাৰ ভুল কুটিবোৰ দেখুৱাবলৈ নাপাহৰিব আমাৰ ভুল কি হ'ল ভাল কি হ'ল সেইটো দেখুৱাবলৈ নাপাহৰিব আৰু লগতে এখতৰ বডিটো জানো অকণমান বাঢ়ি যায় সেইটোৰ কাৰণে কামনা কৰোঁ সকলোৱে নে কি কয় বাৰু টিউশ্যন পঠাইছোঁ মই ভগৱানক ঠিক আছে বাৰু যে নহওক বাৰু মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ Application সকলোৱে আমাক পঠাইছে। সহযোগ কৰিব বাছ Thank you.